মাৰ্টিয়াৰ্ছৰ লিষ্ট আছিল এই লিষ্টখনকো ষ্টেট গভৰ্ণমেণ্টক বিশ্বাসত লোৱা নাই। गिबियावनो अननाय आरो सिबिनायखौ बावहरनानै मा जाखो माथो हिन्जाव खारनायफोरा बांद्रायनिख्रुइ बांद्रायबो जालांबाय सोरबा सोरजोंबा खारनाय सोरबा सोरजोंबा दोनखारलांनाय बेफोरबायदि गोबां खोथा जों नुनो मोन्दों फेसबुकफोराव जियानो जाया मानो मार्टियार्स फेमिलिनि थाखाय 193 आगोल होखांबायमोन अनसुंथाइ आरो दिनै बै अनसुंथाइफोरखौ होबावनो दङ गोबांनो आरो बेफोरबायदि बिथिङाव देरहासार बसुमतारी सारा मोनसे सोंथि खालामदोंमोन जे मार्टियार्स फेमिलिनो बैफोर अनसुंथाइफोरखौ मानो होफुङाखै आरो बे भिडिअखौ नोंथांमोननो खोन्थिनो नाजागोन जोबनायाव नोंथांमोना नायना लानो हागोन। नाथाय बैयाव मोनसे खोथा फैदों जा मार्टियार्स फेमिलिनि भेरिफिकेसन आरो बे भेरिफिकेसना जाफुंजोबाखै बेनिखायनो अनसुंथाइखौ होजोबनो हायाखै। दा बेफोरबायदि बिथिङाव 2003 मायथाइनि मार्टियार्स फेमिलिनि दे लिस्ट बायदि होनो खोन्थानायाव बा होनो बिथोन होनायाव देरहासार बसुमतारीया होनो बिथोन होनायाव बा लिस्ट दंखायो होनना बुंनायाव बे लिस्टखौ आसाम सरकारा रिजेक्ट खालामदों होननानै बा बे लिस्टखौ आसाम सरकारा मानिनानै लायाखै होननानै फोरमायदों देरहासार बसुमतारी सारा। स' बेसेबां सैथो स' जियानो जाया मानो नोंथांमोना भिडिअखौ जुदि नायोब्ला देरहासार बसुमतारीया बुंनाय भिडिअखौ जुदि नायोब्ला नोंथांमोना गासैखौबो बुजिना मोनगोन जानांगौ। अब्ला नोंथांमोना भिडिअखौ नायना लाबानो जाबाय जोबजासिम। অসম চৰকাৰে বেলেগকৈ কয় BTC চৰকাৰে বেলেগকৈ কয়। অসম চৰকাৰে কৈছে যিটো স্কুল প্ৰভিন্সিয়েলাইজ কৰাৰ যিটো কাম এইটো BTCৰ স্কুলবিলাক কলেজবিলাক BTCয়ে কৰিব আৰু এইফালে BTCয়ে কোনটো আইনত কোন গাইডলাইনৰ বা কোন ৰুলছৰ অধীনত এই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰিব ইয়াৰ চিনচিয়াৰলি তেওঁলোকৰ উত্তৰ নাই। এই হেতুকে আমি দাবী কৰিছিলোঁ এইটো এটা চুক্তিৰ এটা দফা হয়, দফা ইমপ্লিমেণ্টেশ্যন কৰাৰ দায়িত্ব চৰকাৰৰ হয়। সেইটোকে 6.3 এটা খুব চেঞ্চিটিভ ইছ্যু হয়, এইটো ক্লিয়াৰলি আলোচনা কৰি কিবা এটা ফাইনেল সিদ্ধান্ত হওক এইটো আমি দাবী কৰিছিলোঁ। কিন্তু চৰকাৰে ইয়াৰ ওপৰত চিনচিয়াৰলি উত্তৰ দিয়া নাই। যিটো স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ যিটো দায়িত্ব সেইটো BTC গভৰ্ণমেণ্টৰেই যেতিয়া BTCয়ে ইয়াৰ ওপৰত চিনচিয়াৰলি অলপ আমি কাম কৰিব লাগিব আৰু BTCয়ে এইটোৰ ওপৰত এটা প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম খুব গুৰুত্ব দি পেলাই কৰিব সেইটো আমি আশা ৰাখিছোঁ। মাৰ্টিয়াৰ্ছৰ ক্ষেত্ৰত অকল মাত্ৰ কেনেকৈ 193 জনকে দিব পাৰিলে এইবাৰ যোৱাবাৰৰ যিটো 25 কোটি টকা 500 জনৰ এক্স গ্ৰেচিয়া দিব পৰা যিটো বাজেট প্ৰভিজন আছিল ইয়াৰ ভিতৰত মাতুন 193 কিয় দিলে তেওঁলোকে ক্লিয়াৰলি ক'লে যে তেওঁলোকৰ হাতত এতিয়া মানে মাৰ্টিয়াৰ্ছৰ লিষ্ট নাই, মাৰ্টিয়াৰ্ছৰ তেওঁলোকৰ হাতত তথ্য নাই কাৰণে তেওঁলোকে মাত্ৰ এইখিনি দিব পাৰিলে। তেতিয়া আমাৰ প্ৰেছ মুছাহাৰী সন্মানীয় MCLA ডাঙৰীয়াই এইটোৱে প্ৰশ্ন কৰিছিলে যে এফচু আন্দোলন BLT আন্দোলন 2003 চনত যিমান মাৰ্টিয়াৰ্ছৰ লিষ্ট আছিল এই লিষ্টৰ পৰাই দিব লাগিছিল বা দিব পৰা গ'লহেঁতেন বুলি কোৱাত CM মহোদয়ে এইখিনি কথা ক'লে যে মানে যিটো 2024 চন আগৰ যিটো লিষ্ট এই লিষ্টখনকো ষ্টেট গভৰ্ণমেণ্টক বিশ্বাসত লোৱা নাই। ইয়াৰ কাৰণে এইটো আকৌ স্ক্ৰুটিনি কৰাৰ প্ৰয়োজন হৈছে। এইটো আকৌ স্ক্ৰুটিনি কৰিব বুলিহে আজি সদনত স্পষ্টকৈ আমি জানিব পাৰিম। BTC গভৰ্ণমেণ্টে মানে ফাইনেল সিদ্ধান্ত কৰি তেওঁলোকে দিয়া যিটো লিষ্ট এই লিষ্টৰ ওপৰতো আজি সন্দেহৰ মানে এফচু আৰু BLTৰ মাৰ্টিয়াৰ্ছৰ ওপৰত সন্দেহ আহিছে বুলি কোৱাত খুব আশ্চৰ্যজনক হৈছে আৰু আমি খুব মনত দুখ আৰু বেদনা লৈ পেলাই আজি আপোনালোকৰ জৰিয়তে আমি ৰাইজক জনাবলৈ বাধ্য হ'লোঁ এইখিনি কথা।